নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো মানামুনি সকলোৱে ৰান্ধিব জানে, তথাপিও মই কিভাৱে সহজ আৰু থলুৱা পদ্ধতিৰে বনাওঁ সেয়েহে আপোনালোকৰ আগত ভিডিঅ'টো আগবঢ়ালোঁ। আপোনালোকে নিশ্চয় চাই ভাল পাব। মোক লাইক আৰু ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট বক্সত জনাব। মানামুনি দুইবিধ, এবিধ বৰ মানামুনি, আনবিধ সৰু মানামুনি। মই বৰ মানামুনিবিধ লৈছোঁ। দুইবিধ মানামুনিৰে ঔষধি গুণ আছে। প্ৰথমে মই মানামুনিৰ যিটো শিপা সেই শিপাটো গুচাই গোটেই মানামুনি ফ্ৰেছকৈ ধুই লওঁ। এতিয়া ফ্ৰেছকৈ ধুই লোৱাৰ পিছত সৰু সৰুকৈ কাটি লওঁ। গোটেই মানামুনি ডাঙৰ ডাঙৰকৈ কাটিলে অকণমান বেয়াও দেখি বা সিজোতে অলপ সময় লাগে, সেয়া মই এনেকৈ সৰু সৰুকৈ কাটি লওঁ। এতিয়া মানামুনিৰ লগত সৰু আলু খুব ধুনীয়া টেষ্টিটো সকলোৱে জানে, তথাপিও মই কেনেকৈ বনাওঁ দেখুৱালোঁ। মই মানামুনি আৰু আলু একেলগে ভাজিম। এতিয়া মই এনেকৈ সৰু আলু দুফাল দুফালকৈ কাটি লৈছোঁ। আপোনালোকে এনেকৈ একেলগে মিক্স নকৰি সৰু আলু প্ৰথমে ফ্ৰাই কৰি ল'ব পাৰে। ফ্ৰাই কৰি লোৱাৰ পিছত মানামুনিখিনি ভাজি ল'ব পাৰে। মই তেনেকৈ নকৰি এনেকৈ একেলগে মিক্স কৰি ভাজি লওঁ। সেই তেলত নহৰু, আদা, জলকীয়া, পিঁয়াজ ৰঙচুৱাকৈ ভাজি ওপৰতে মই মানামুনি আৰু সৰু আলুখিনি দি দিলোঁ। মই ঢাকনি নিদি এনেকৈ 5 মিনিট সময় এনেকৈ লাৰি থাকিম। মই মোৰ আন্দাজমতে নিমখ আৰু হালধি দি দিছোঁ। এতিয়া মই গেছটো ল' ফ্লেমত দি সিজিবৰ কাৰণে 5 মিনিট সময় ঢাকনি মাৰি দিম। যিহেতু আলু সিজোতে অকণমান সময় লাগে এনেকৈ ভাজোতে একেলগে। এতিয়া মই সিজি নাই চেক কৰি চাম। সিজিছে, খুব ধুনীয়াকৈ সিজিছে। খুব ধুনীয়া গোন্ধ ওলাইছে মানামুনিৰ। এতিয়া মোৰ মানামুনি আৰু সৰু আলু ভাজি হৈ গ'ল। আপোনালোকে এনেকৈ ভাজি খাব, খুব টেষ্টি। নিশ্চয় ভিডিঅ'টো চাই আপোনালোকে ভাল পাব।